Hi friends, আপোনালোকে চাই আছে সুবেন কাই ব্লগছ আৰু মোৰ লগত আছে এঞ্জেল। আপোনালোকে দেখাই পাইছে। হাই দিয়া মা। হাই ফ্ৰেণ্ডছ কৈ দিয়া। হাই ফ্ৰেণ্ডছ, আজি হৈছে 31 ডিচেম্বৰ আৰু চাওঁতে 2022 বছৰটো শেষ। গতিকে আজি বছৰৰ লাষ্ট দিন। আমি আজি গোটেই সপৰিয়ালে ঘূৰিব আহিছোঁ গুৱাহাটীত আৰু আমাৰ এঞ্জেলে আজি গৈ আছে। ক'ত যাবা? মাংকি চাব যাম। মাংকি কি চাব যাম? মাংকি। আমি আজি গৈ আছোঁ চিৰিয়াখানাত, প্লেনেটৰিয়াম, তাৰপিছত যাম ছায়েন্স মিউজিয়াম। আপোনালোকক এঞ্জেল আৰু মোৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। হেপী নিউ ইয়াৰ। দিয়া মা কৈ দিয়া, তুমিও কৈ দিয়া হেপী। ডাঙৰকৈ কোৱা হেপী নিউ ইয়াৰ। হেপী নিউ ইয়াৰ। গাইজ, আমি এতিয়া আহি পালোঁ ছায়েন্স মিউজিয়ামত। গতিকে এতিয়া ক'ত কি চাওঁ আমি চব দেখাই থাকিম। ইমান নমান হৈ গ'ল এঞ্জেলে। এঞ্জেলে কি সৰু হৈ গ'লে। হাই দিয়া দাঙি দিয়া, ঠান উঠাই নাই। হাই দিয়া মা। কি চালা তুমি? रास्ता में हाय हाय ना हाय কেনে লাগছে আহি? এইটো এঞ্জেল মাছ বোলে, এঞ্জেল ফিছ। আমাৰ এঞ্জেল ক'ত? এইটো আমাৰ এঞ্জেলৰ দৰে নেকি এই মাছটো? হাঁহি এঞ্জেলৰ। কলা দেখোন এঞ্জেল, আমাৰ বগা, মাছকেইটা কলা। আৰু কেইজনমান ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ, গতিকে ফটো উঠে বোলে। একদম ফটোৰ প'ষ্ট দি আছোঁ। ইফালে আমাৰ এঞ্জেল আছে, মাছ চাই আছে এঞ্জেলে। তো ফ্ৰেণ্ডছ, আমি ছায়েন্স মিউজিয়াম চালোঁ। যিহেতু 3-4টা জেগা একেলগে চাম, গতিকে একদম তাড়াতাড়িকৈ চালোঁ আৰু বহুত ৰৈ গ'ল চাবা। আৰু আমি এতিয়া গৈ আছোঁ চিৰিয়াখানা। ক'ত যাম মা? সিংহ চাবা যাম। সিংহ কি চাম? কি? হাতী। হাতী চাবা যাবা। সিংহ নাচ? সিংহ ক? হাতী। মাংকি। আমি এতিয়া মাংকি চাব যাম। মানে এঞ্জেলে মাংকি চাই বিৰাট ভাল পায়, টিভিত চাই থাকে, গতিকে আচলকে চাব আজি। আপোনালোকে বাৰু বেলেগ বেলেগ অকেজনত একেটা পাৰফিউম ব্যৱহাৰ কৰি বৰ হৈছে নেকি? এতিয়া চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ মামা আৰ্থে লৈ আহিছে বেলেগ বেলেগ অকেজনৰ কাৰণে বেলেগ বেলেগ পাৰফিউম। আপোনালোকে দেখিছে ইয়াতে বেলেগ বেলেগ ফ্লেভাৰৰ পাৰফিউম আছে। গতিকে এতিয়াৰে পৰা অকেজনৰ কাৰণে বেলেগ বেলেগ ফ্লেভাৰৰ বেলেগ বেলেগ পাৰফিউম ব্যৱহাৰ কৰিব পাৰিব। যেনে বিয়াত গ'লে বেলেগ ব্যৱহাৰ কৰিব পাৰিব আৰু অফিচত গ'লে বেলেগ ব্যৱহাৰ কৰিব। এই প্ৰডাক্টটো পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰিব পাৰি। ইয়াত ক'তো লেখা নাই অকল লেডিজ বা জেন্টছৰ বুলি, গতিকে আমি সকলোৱে ব্যৱহাৰ কৰিব পাৰোঁ। এইটো হৈছে একুৱা আৰু এইটো অ'ট আৰু এইপিনে আছে ফ্ল'ৰেৰ, কি ধুনীয়া স্মেল হয়। আৰু এইপিনে লাষ্ট এটা আছে হোৱাইট মাস্ক।
আৰু একেটা হৈছে পকেট পাৰফিউম গোটেইকেইটা একে ফ্লেভাৰৰে হয় আপোনালোকে লগত লৈ ঘূৰিব পাৰিব আৰু এয়া চাওক গোটেইকেইটা পাৰফিউম 100% ভেগান হয় আৰু একদম সেফ ইয়াতে আপোনালোকে পাৰফিউমৰ গোটেই ডিটেইলছখিনি চাব পাৰিব এয়া চাওক মই আপোনালোকক ব্যৱহাৰ কৰি দেখাই আছো মাত্ৰ এটা বা দুটা স্প্ৰে কৰিলে হ'ল বেছি স্প্ৰে কৰাৰ দৰকাৰ নাই এটা চাওক কি ধুনীয়া এটা স্মেল আহিছে মানে ক'ব নোৱাৰি আৰু আপোনালোকে লগালেহে গম পাব আপোনালোকেতো জানেই মামাআৰ্থ হৈছে এটা সম্পূৰ্ণ ইণ্ডিয়ান ব্ৰেণ্ড আৰু ই লগতে প্লাষ্টিক পজিটিভ আৰু মামাআৰ্থে প্ৰতিমাহে যিমান প্লাষ্টিক ইউজ কৰে তাতকৈ বেছি ই ৰিচাইকেল কৰে আপোনালোকে মামাআৰ্থৰ প্ৰডাক্টবিলাক এমাজন ফ্লিপকাৰ্ট নাইকা পাৰ্পল লগতে মামাআৰ্থৰ অফিচিয়েল এপ আৰু ৱেবছাইটত পাই যাব যদি আপোনালোকে স্ক্ৰীনত দেখা কুপন কোড KAI2022 ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকে মামাআৰ্থৰ অফিচিয়েল এপ আৰু ৱেবছাইটত 20% ডিছকাউণ্ট পাব Ewan kok beuk definisi. গাড়ী Gari hano. Kan barang pa kitong la. তো ফ্ৰেণ্ডছ চিৰিয়াখানা আহি পালোঁ কিন্তু বা এক্সপেক্ট কৰা নাছিলোঁ ইমান মানুহৰ ভয়তে মানে জীৱ জন্তুবিলাক লুকাই আছে দেখাই নাই একো তামাম মানুহ চাবা আনে লাগছে কিন্তু কাছ আৰু বগলী দেখিলোঁ ক'ত মাংকি অ ছবিত দেখা পাইছা কি চাবা মা তুমি কি চাবা তুমি মাংকি কি চাবা মাংকি দেখাই নাই ন আমি কি দেখা পাইছ জিৰাফ বুলি ক কোনটো জিৰাফ ক'ত চয় ক'ত মইনা হামো দিছে কি দেখা পাইছ চৰে পহু আমি লায়ন দেখাই নাই ন সিংহ দেখাই নাই আমি সিংহ দেখা পাইছ না ক'ত দেখা পাইছ ভাগৰ লাগছি মোৰ ভোক লাগছি ৰ একো খোৱাই নাই আমাক ৰাতিপুৱাৰ পৰা খোৱাই নাই একো মস্ত ভোক লাগছি ভোক লাগছি গাখীৰ খাবা তুমি গাখীৰ খাবা মাম খাবা মাম জাম্পিং হৈছে আপোনালোকে যদি চিৰিয়াখানা চাম বুলি ভাবছি একদম ঘৰতে একদম খাই লৈ পুৰা বল বান্ধি আহিব একদম চিৰিত উঠি ভাল লাগি গৈছে এনাৰ্জি শেষ তাতে আৰু এঞ্জেলক লৈ আছো মা এইটো কি কৈ দিয়াচোন কিটো টাইগাৰ কৈ দিয়া টাইগাৰ সেইটো কৈ দিয়া সেইটো টাইগাৰ মালিচ দা বাহ চিৰিয়াখানাতো মালিচ সিংহ দেখা পাইছ না নাই ব'লা সিংহ চাবা যাম আমি চাবা না সিংহ লৈ মাংকি দেখা পালা না কোনটো মাংকি মাংকি কোনটো সিংহ কাৰ নিবা না সিংহটো লৈ যাবা না লৈ যাবা না সিংহ মাইৰে ল'বা নৰে আৰু কাম নাই নৰে আৰু মাইৰে ল'বা আটাৰ লগত যা আটাৰ লগত যাবা না কল বুলি ক সেইখিনি নৰি কি মাইটো কি ইটো কি ইটো মাংকি ক পৰি যাবা হচি হ'ব এঞ্জেল কি দেখা পালা কৈ দিয়া মাংকি এইফালে চ মাংকি লায়ন টাইগাৰ সিংহ দেখা পাইছ না ক'ত আছে সিংহ নিবা নেকি সিংহটো তুমি আজি হামু দিয়া নাই দে হামু যা চকু মোজা হামু যা দেউতাৰ কলাত চকু মুজি থাকা হামু যা চকু নুখুলবে দা হামু যাই থাকা আমাৰ এতিয়ালৈ টোপনি গে
Itu botmas. তো ফ্ৰেণ্ডছ চিৰিয়াখানাটো আমাৰ ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ আৰু ভাল কথা যে দাদাৰ দোকানো আছে এখন ষ্টল ইয়াতে আপোনালোকে জুচ পাব কফি পাব আৰু দাদাই আমাক মেংগ' শ্বেক খোৱালে খুব ধুনীয়া লাগিছে খাই গতিকে যদি আপোনালোকে ইয়াতে আহে ইয়াতে খাব পাৰিব দোকানখনৰ নাম কি আপোনাৰ গিমন ষ্টল আপোনালোকে আহক ইয়াতে খাওক খুব ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে আৰু বহুত ভাল লাগিছে দাদা থেংক ইউ ধন্যবাদ এঞ্জেল আৰু ইয়াতে আপোনালোকে কিছুমান অৰ্গেনিক প্ৰডাক্টো পাই যাব এয়া চাওক কৰ্দৈ টেঙাৰ জুচ আছে তাৰপিছত গ্ৰীণ টি আছে চিপছ আছে আৰু বহুত কিবা কিবি প্ৰডাক্ট আছে আপোনালোকে পাব ঘৰত বনোৱা অৰ্গেনিক প্ৰডাক্ট আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব এয়া হৈছে গিবন ষ্টল যদি আপোনালোকৰ চিৰিয়াখানাত ঘূৰি ঘূৰি একদম ভাগৰ লাগে এনাৰ্জি খতম হৈ যায় ইয়াতে আহি আপোনালোকে কফি খাব পাৰিব লগতে জুচ ল'ব পাৰিব জুচ খাব পাৰিব মেংগ' শ্বেক আছে চকলেট শ্বেক আছে মেংগ' লচ্চি আছে বহুত কিবা কিবি আছে এইবিলাক খাই আপোনালোকে একদম এনাৰ্জি ঘূৰাই আনিব পাৰিব এয়া চাওক বহাৰো খুব ধুনীয়া জেগা আছে একদম সুন্দৰ ঠাই গিবন ষ্টল টেঙা কোনে দিলে পেহী আৰু বা তুমি হেপী নিউ ইয়াৰ দিয়া নাই দেখোন কোৱা হেপী নিউ ইয়াৰ বাই বাই দা